গাইস আপোনালোকৰ যদি ভাবি আছে Samsung আৰু iPhone-ৰ নিচিনা নতুন এটা মোবাইল ল'ব বুলি তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেষ্ট এটা অফাৰ আহি পৰিছে আমাৰ RD এণ্টাৰপ্ৰাইজত মই ইতিহাস বাৰ আপোনাক সকলোকে স্বাগতম জনাইছো আমাৰ RD এণ্টাৰপ্ৰাইজৰ পৰা নতুন এটা ভিডিঅ'লে আজি এই ভিডিঅ'ত মই কিছুমান অফাৰৰ বিষয়ে আপোনালোকক ক'ব গৈ আছো যদি আপোনালোকে ভাবি আছে iPhone Samsung এনেকা এক্সপেন্সিভ মোবাইল ল'ব বুলি প্লাই তেনেহ'লে আপোনালোকৰ কাৰণে বেষ্ট অফাৰ আহি গৈছে আমাৰ RD এণ্টাৰপ্ৰাইজত কাৰণ আপোনালোকে জানে যে নতুন এটা iPhone ল'লে তাৰ লগত এটা এডাপ্টাৰ লোৱা বহুত ইম্পৰ্টেন্ট হয় যদি আপোনালোকে এডাপ্টাৰ ল'লে যিকোনো এডাপ্টাৰ দি প্লাই মোবাইল চাৰ্জ দিয়ে তেতিয়াহ'লে মোবাইলত ডেমেজ হ'ব পাৰে বেটাৰী ডেমেজ হ'ব পাৰে আপোনাৰ মোবাইলৰ কাৰণে বহুত হাৰ্মফুল হয় গতিকে ইমান এক্সপেন্সিভ মোবাইল এটা ল'লে obviously এটা আপোনাৰ এডাপ্টাৰৰ প্ৰয়োজন পৰে গতিকে আপোনালোকে যদি ভাবি আছে নতুন এটা মোবাইল ল'ম বুলি তেতিয়াহ'লে আমাৰ 8 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত বেষ্ট টাইম হয় আপোনালোকে আহক এটা মোবাইল লৈ যাওক আৰু মোবাইলৰ লগত এটা এডাপ্টাৰ ফ্ৰী পাব গতিকে আপোনালোকে এই অফাৰটো মিছ নকৰিব আমাৰ RD এণ্টাৰপ্ৰাইজত আহক আৰু আমাৰ ফালৰ পৰা আপোনালোকে অফাৰ লৈ যাওক আৰু আইফোনৰ লগতে আপোনালোকে যদি Samsung ল'ব বিচাৰে Samsungৰ লগতো আমাৰ ফালৰ পৰা আপোনালোকে এটা এডাপ্টাৰ ফ্ৰী পাব কাৰণ আপোনালোকে জানে যে এটা এডাপ্টাৰৰ প্ৰাইচ কমসে কম 1500 বা 2000 ভিতৰত থাকে গতিকে আপোনালোকে 2000 টকাৰ এটা এডাপ্টাৰ আমাৰ ফালৰ পৰা গিফট পাব গতিকে আপোনালোকে এই অফাৰটো মিছ নকৰিব সোনকালে আহক আমাৰ RD এণ্টাৰপ্ৰাইজত আৰু লৈ যাওক নতুন এটি মোবাইল গাইস মনে ৰাখিব এই অফাৰটো আপোনালোকে 8 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত এনি আইফোনত পাব আৰু আপুনি যদি Samsung ল'ব বিচাৰে তেতিয়াহ'লে 25000 ৰ ওপৰত যদি আপুনি Samsung মোবাইল লয় তেতিয়াহ'লেহে আপুনি অফাৰটো পাব গতিকে এই কথাটো ভালকৈ মনত ৰাখিব আৰু যদি আপোনালোকে ল'ব বিচাৰে iPhone নহলে Samsung তেতিয়াহ'লে সোনকালে আহক গাইস মনত ৰাখিব এই অফাৰটো অনলি লিমিটেড সময়ৰ কাৰণে হয় গতিকে আপোনালোক সোনকালে আহি পেলাই iPhone হওক Samsung হওক লৈ যাওক আৰু লগতে এডাপ্টাৰ এটা ফ্ৰী পাব আৰু এই লিমিটেড সময়টো হৈছে 8 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত